लामानि गिख्रंथाव जाब्रबथायजों जायगायावनो फिन सासे सुबुंनि जिउ खहा। जिउ गोमानांनाय नखरा गाबनानै हुस गैया। जाथाय जानाय जायगायाव लोब लोब सुबुंफोरनि थुबुर। जाब्रबथायानो जादों गंसे मटर साइकेल आरो डाम्पारनि गेजेराव। बरपेटा र'डआव गिख्रंथाव लामानि जाब्रबथायजों जायगायावनो जिउ गोमायो आब्दुल लतीफ मुंनि सासे खौरां बिलाइ रानथिंग्रा सुबुङा। मिथिनाय बादिब्ला खौरां बिलाइ रानखांनानै न' फारसे फैफिनबाय थानाय समावनो बे हरखाब लामानि जाब्रबथाया जादों। आब्दुल लतीफआ गावनि खामानिखौ मावफुंखांनानै न' फारसे फैफिनबाय थानाय समावनो हरखाब गोब्राब खारथिजों फैनाय डाम्पारनि सौनायाव बे गिख्रंथाव जाथाया जायो। फारसेथिं जाथाय जानाय लोगो लोगोनो डाम्पार सालायग्राया खारखुमानायनि गोख्रों अजद। बे समाव सिमलागुरि पुलिसा नायबिजिरनो थाखाय डाम्पारखौ गावनि आवथायाव लाबाय। তীব্ৰবেগী ডাম্পাৰৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুত দুৰ্ঘটনা সংঘটিত হৈছে। বহুজনে অকালতে নিজৰ প্ৰাণ দিব লগা হৈছে। এই ডাম্পাৰৰ দুৰ্ঘটনাৰ বাবেই বহু পৰিয়ালে নিজৰ স্বজনক নিজৰ আত্মীয়ক হেৰুৱাব লগা হৈছে। তাৰে পুনৰাবৃত্তি আজি আমাৰ গান্ধাৰীপাৰা অঞ্চলৰ যুৱক আব্দুল লতীফো হ'ব লগা হ'ল। আজি আব্দুল লতীফে মানে নিজৰ ডিউটিৰ পৰা মানে তেওঁ পেপাৰ বিক্ৰী কৰে। ৰাতিপুৱা গৈ ঘৰে ঘৰে পেপাৰ ডিষ্ট্ৰিবিউট কৰি উভতি অহাৰ সময়ত জাকলিবিল পাথৰত মানে ডাম্পাৰে তেওঁক মহতিয়াই নি নিৰ্মমভাৱে তেওঁক হত্যা কৰা বুলি মই ক'ব পাৰোঁ যে তেওঁক হত্যা কৰিছে। কাৰণ যিজন ইয়াৰে যিসকল ড্ৰাইভাৰ আছে, ডাম্পাৰৰ ড্ৰাইভাৰ আছে, তেওঁলোক ড্ৰাইভাৰ নহয়, তেওঁলোক হিন্দীমেন হয়। ইয়াৰে স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে বা ৰেলৱে লাইনত যিসকল কাম কৰে তেওঁলোকৰ পৰা জানিব পৰা মতে যে ড্ৰাইভাৰবিলাকে দিনৰ বেলাত টোপনি মাৰে আৰু সেই দিনৰ বেলাত হিন্দীমেনবিলাকে গাড়ী চলায় আৰু ৰাতি হ'লে ড্ৰাইভাৰবিলাকে গাড়ী চলায়। এই দিনৰ বেলাত গাড়ী চলা হিন্দীমেনবিলাকে তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ নাই, তেওঁলোকে ভালদৰে প্ৰশিক্ষণ নাই। গাড়ী কেনেকৈ চলাব লাগে, গাড়ী কেনেকৈ কি কৰিব লাগে, হেৰি কৰিব লাগে, কোনো ধৰণৰ প্ৰশিক্ষণ নাই, একো নাই। যাৰ ফলত এনেধৰণৰ দুৰ্ঘটনা আজি সংঘটিত হ'ল আৰু যাৰ ফলত আব্দুল লতীফ নামৰ ব্যক্তিজনে অকালতে নিজৰ প্ৰাণ দিব লগা হ'ল। 100% গাফিলতি আছে, আৰক্ষীৰ গাফিলতি আছে কাৰণে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পাই আছে। কাৰণ মই ক'লোৱে যে তেওঁলোকৰ নিজস্ব কোনো ড্ৰাইভিং লাইচেঞ্চ নাই। ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ এজন ব্যক্তিয়ে ইমান ডাঙৰ এটা গাড়ী কেনেকৈ চলাব পাৰে? তেওঁ প্ৰশিক্ষণ নাই, একো নাই, ড্ৰাইভিং লাইচেঞ্চ নাই, চৰকাৰৰ পৰা কোনো অনুজ্ঞা পত্ৰ নাই, একো নাই, কেনেকৈ তেওঁ গাড়ী চলাব পাৰে? নিশ্চয় প্ৰশাসনৰ লগত তেওঁলোকৰ কিবা মিতিৰেলি আছে কাৰণে তেওঁলোকে এনেধৰণে গাড়ী চলাবলৈ বা আইন ভংগ কৰিবলৈ বাৰে বাৰে আইন ভংগ কৰিবলৈ সাহস পায়। এতিয়া আহ্বান এইটোৱে জনাওঁ যে চৰকাৰে এই ডাম্পাৰৰ চালকবিলাকক নাকি লগাব লাগে আৰু আব্দুল লতীফক উপযুক্ত ক্ষতিপূৰণ ব্যৱস্থা কৰি দিব লাগে। চালকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি মই জানো। গাড়ীখন জব্দ কৰিছে ইতিমধ্যে।